আয়ো বতৰটো যে বৰষুণ নেৰাই হ'লেও ৰ'দ দিলেও টিকাফটা ৰ'দ দিয়ে বৰষুণ দিলেও নেৰে গোটেই চোতালখন মোক উঠিবলৈকে দিগদাৰ হৈছে অ' মা আপুনিনো কি বাৰে বাৰে বোকাখনত পিটপিটে ঘৰৰ ভিতৰলৈ সোমাই আছে গোটেই লেতেৰা কৰিছে মই হ'লে বাৰে চাফা কৰি থাকিব নোৱাৰো দেই আজি মোৰ লগৰ এজনী অহা কথা আছে মা মই সেইকাৰণে চাফা কৰি আছো আপুনি বাৰে লেতেৰা কৰি নাথাকিবচোন ঐ ডাৱৰীয়া বতৰত সেইজনী কাম বৰ নাই নেকি আপুনি তেনেকে কিয় কয় বাৰু লগৰজনী আহিম বুলি কৈ আছে বহুত দিনৰ পৰা মই এতিয়া নালাগে বুলি ক'লেহে হ'ব কোন আহিব বতৰ এইটো কোন সেইজনী আলহী আহিবনো কোনো নাহে বতৰত যি কৰ থাক এনেই যেনে তেনে খাই আছো ৰাজুৰ দোকানতো ধাৰ হ'লে নিদিয়ে দেই পাৰ যদি আনগে আৰু আপুনি তেনেকে ক'লে যে আপোনাৰ ফালে আলহী আহিলে দেখোন হাঁহে কুকুৰাই গোটেই মাৰি খুৱাব লাগে আৰু মোৰ আলহী আহিলে মানে আপুনি কেলে এনেকুৱা কথাবোৰ কৈ থাকে পইচা পাতি নাই কাৰণেহে কৈছো সেইজনী কোন আহিম কৈছে মই হ'লে নাজানো দেই সেইজনী মোৰ সৰুৰে বান্ধৱী আজিলৈকে ইয়ালৈ আহি পোৱা নাই সদায় আহিম কৈ থাকে সেইকাৰণে মাতিছো কিবা ঐ তোৰ মুখখন বৰ লাও পাত কটো পাতৌ ছোৱালীজনী আহিব তই সেইটোকে চকু পৰে নে নাতি পোৱালীকেইটা লৈ পেলাই মই বেয়া নাপাওঁ নহয় আলহী আহিলে আপুনিহে মোৰ আলহী আহিলে বেয়া পায় একো নহয় হ'ব দে আহিব দোকানৰ পৰা ডিমকে দিবি সেই কেঁঠা তলতে মোৰ আছে পইচা 40 টকা ডিম পাওঁ নে দাইল পাওঁ কি আনিবি কুকা পাৰি এটা আছে আকৌ গৰম বন্ধত সিহঁতক খুৱাম বুলি থৈছো হ'ব দিয়ক আপুনি ইমান চিন্তা কৰিব নালাগে মই কলটিলক কৈ পেলাই চাৰিআলিৰ পৰা ব্ৰইলাৰ মাংস অকণমানকে আনিবলৈ কৈ থোৱা আছে হ'ব পাৰ যদি খুৱাবি মই সেইটো বেয়া নাপাওঁ নহয় হ'ব দিয়ক আপোনাৰ লগত এতিয়া কথাৰ তৰ্ক মাৰি থাকিলে মানে আলহী আহি ঘৰ পাবহি আপুনি যি কয় কৰি থাকক মই আহিলোঁ কোনো বাঢ়িছে তোক আলহী পালহী ক'বা গাঁওখন আদি কেনেকুৱানো আলহী আহে এইজনী ষ্টেণ্ডাৰ্ড বুলি কৈছে ইমান বোকা মানে নহয় কিনো গাঁৱলীয়া ৰাস্তাত সোমালেহি অ' মাই গড ফোনটো ইমান মানে নেটৱৰ্কে নাপায় ফোন এটাকে লগাই চাওঁচোন হেল্ল' তোৰ ঘৰটো মানে মই বিচাৰিয়ে পোৱা নাই ইমান বোকা নহয় তহঁতৰ ৰাস্তাটো কোনখিনিত ঘৰটো তহঁতৰ অঁ ঠিক আছে মই পাইছোঁহি বাৰু হা আহি আছোঁ তই অকণমান ওলাই আহিবিচোন হা নাই মই তোমাৰ হেৰিয়াত আহিলোঁ এইখন কি কয় মানে টম গাড়ীখন নাই আজি ভাড়াত গৈছে গাড়ীখন কি ক'বা মানে মই একদম আজি বৰ লাগি গৈছে মানে দেই আজি মানে যি আহি ইমান বোকা নহয় বৰষুণ দিছে যে সেইকাৰণে হৈছে আকৌ ৰাস্তাবোৰ বেয়া মানে বোকাত মানে সৰু লাগি যায় একো নহয় এইখন গেলিছে ভালকে পৰিবি তই কৈছো নহয় মানে মই বতৰটো বেয়া হ'ল আজি মই কেনেকে উঠিম বাৰু পাৰিবি ইমান পুতুককে উঠিব পাৰিলি নহয় মানে পৰিম বুলি নকৰ উঠি ভিতৰলৈকে গোটেইজনী তিতি ঘূৰি মোক কৈছো আজি মানে মই এনেকুৱা নাই পোৱা আৰু দেই গোটেই মোবাইল টিপি বচোন দেই মই ভিতৰৰ পৰা দে না এগিলাচ পানী দিবিচোন মোক ঐ চাহ ঠাণ্ডা পানী নানিলো ঠাণ্ডা চাহকে লৈ আছে মা আছে বাহিৰৰ ফালে আছে নেকি মাতি আহিছা মোক মই মাতি আহিছো বহিছা বহিছো বহক আমাৰ ইয়াৰ লগৰ ৰাতিপুৱাৰ পৰা কৈ আছে তোমাক দেখাব ষ্টেণ্ডাৰ্ডেই লাগিছে পাতি চাওঁচোন নামাতে কিমান ষ্টেণ্ডাৰ্ড পিছে আহোঁতে তোমাৰ দিগদাৰ হৈছিলে নেকি টমটমতে আহিছোঁ মানে ইমান বোকা নহয় আপোনালোকৰ ৰাস্তাটো বৰ লাগি গৈছে মোৰ আকৌ ভাতকেইটা খালে আকৌ সেই বিচনাখনলৈ যাবলৈহে মন যায় বিচনাখনতে গৈ আকৌ সেই শুইছিলোগৈ অকণমান তাৰপৰা এই আকৌ কৈছোগৈ আলহী আহিছে খাই আহিম গৈছোঁ ভালেই কৰিলে আকৌ
প্ৰিয়ংকাই আপোনালৈ ছোৱালী থৈ গৈছিলে নেকি? ধৰকচোন ইমান গৰম। এনেকুৱা বাতি ধৰা অভ্যাস নাই নেকি তোমাৰ? নাই মানে আমাৰ চব মানে হেৰিয়াৰ যে কাঁহৰ বাতি এইটো গৰম, আমি আকৌ এনেকুৱাত খালেহে হয়। এইটোত আকৌ আমি খাব নোৱাৰো পাই, আগৰ পৰা খোৱা অভ্যাস নাই। খক খক বিস্কুট বিস্কুট খাওঁ। ৰাতিপুৱাৰ পৰা আকৌ সুদা চাহে খাই আছো। এইটো সপাই তুমি আনিলা? মই আনিছিলোঁ মানে হোটেলবোৰ মানে মোৰ গাড়ীত আহিলে বহুত অশান্তি পাওঁ হোটেলত নামি। দাঁত নাই নহয় আকৌ খাবলৈ। কোমল কোমল আনিব লাগিছিলে, মই কোমলহে ভাল পাওঁ। অঁ হয় নেকি? এইবাৰৰ পৰা আহিলে বাৰু আপোনালৈ মই কোমলকে আনিম দিয়ক। এনেকৈ পেলাই লওঁ চাহত। কি আনিলেও এইজনী আৰু চিয়ালেও কোমল নহয় চোন। আজি মই আলুকেইটানো কিহত খাব পৰা নাই। ক'ৰ পৰা আনিলা তুমি এইটো? পাইছোঁ অকণমান। ক'ৰ পৰা আনিলা এইটো? বৰ টান পাইছোঁ। অঁ এইটো এই দোকানখন যে আপোনালোকৰ সেইখিনিৰ পৰা আনিছোঁ। মই মানে গাড়ীত আহিলে বহুত বেয়া পাওঁ নামিবলৈ। অঁ এই ৰাজুৰ দোকানৰ পৰা? মই চিনি নাপাওঁ ন। মই দোকানৰ পৰা ইয়াৰ লগতে গাখীৰ এটা লৈ আহিব লাগিছিলে, তিয়াই খাই ভাল লাগে। মিঠা দিলে মই আকৌ চাহত মিঠা বৰকৈ নাখাওঁ। অঁ চুগাৰ আছে নেকি আপোনাৰ? চুগাৰ নাই, মই আগৰ দিনত নিমখ চাহ খাই থকা যে। অঁ আগতে বুঢ়াটোৱে আকৌ নিমখ চাহ খাই থাকে, লগত খাই খাই অঁ নিমখ চাহখন খালেহে ভাল হয়। মিঠা মিঠা লাগিছে কিবা। অঁ কাণখন বিষোৱা নাই নে আইজনী? এই নাই নাই আজিকালি মানে এইবোৰ চলে আৰু। অঁ এনেকুৱা পিন্ধিবা আকৌ, আমাৰ আগতে এইবোৰ থুৰি আহে আকৌ। বোৱাই দিয়া থুৰিয়া আকৌ থুৰিয়া পিন্ধিবা। এইটো কি পিন্ধিছা? খাও চাও নাই নেকি? বোৱাৰী মানুহে খাও চাও পিন্ধি আহিব লাগে। এখন এনেকৈ নিপিন্ধা এজনী, এখন এনেকৈ পিন্ধিবা আকৌ। ইমান গৰম উঠা নাই তোমাৰ? সেইকাৰণে বেছি গৰম উঠিছে তোমাৰ। কি ক'ব আৰু এনেকৈ মানে পিন্ধি মই বহুত বেয়া পাওঁ। এনেকৈ ভাল লাগে আৰু টাউনত হ'লেও পায়, আমাৰ আকৌ এইখন নল'লে নহয়ে। ডাঙৰ সৰু চবৰে আগত আকৌ এইখন লাগেই। তোমালোকে উৰণি নোলোৱা নেকি? আমাৰ মানে টাউনত নচলে। এতিয়া মই আপোনালোক গাঁৱলৈ আহিছোঁ কাৰণেহে মই চাদৰ মেখেলা পিন্ধি আহিছোঁ। অঁ তোমাক চাগে নিশিকালে এইবোৰ ঘৰত চাগে। অঁ হয় হয় বাৰু। এইজনী লগ পালে আমাৰজনী বেয়াহে হ'ব নেকি? হেৰি কৰা, তুমি বহা। অঁ ঠিক আছে। মই যায় নেকি? মই এই বোৱাৰীকে পঠিয়াই দিওঁ তোমাৰ ওচৰত ঠিক কথা আছে। পাতিবলৈ। এনেকুৱা মডাৰ্ণ আলহীৰ লগত আমি নোৱাৰো পাৰি কথা পাতিব। যাওঁ দে। লওক তামোলকে খাই লওক। তামোল নাখাওঁ মই। কেলে চাহ খাই মিঠা মিঠা লগা নাই জানো মুখখন? এইটো আছে ন পিকি। অঁ তই আকৌ এইটো আমাৰ দুইজনী মুখৰ আগত খালি নেকি আকৌ? উলিয়াইছোঁ এটা নাখাওঁ নেকি এইবোৰ? ই আমাৰ বুঢ়ীয়ে দেখি পেলাই হ'লে খালে আৰু তেতিয়াহ'লে নাখাওঁ পাই। ৰাস্তাত যাওঁতে খাবি ঘৰত গৈ পেলাই। মানে কি লৈ থাকোঁ বাৰু এনেকৈ ওৰিছোঁ মা নকবি আৰু আমাৰ গাঁৱত ল'বই লাগে, ডাঙৰ সৰু চব থাকে যে। সঁচাকৈ দেই ইমান যে গাঁৱত সোমালোহি নহয়। তেনেকৈ নকবি দেই, ইয়াতে থাকি ভাল লাগে। তহঁতৰ টাউনৰ নিচিনা নহয় নহয়। আহ যাহ কৰিবলৈ মানুহ এঘৰ নাই। তহঁতৰ দুইজনী বৰ কিবা টাইপৰ। চুলি কথা কৈছে, মোৰ ভৰিটোৰ কথা কৈছে, চাদৰৰ কথা কৈছে, কি যে মানে কৈছোঁ তই অকণমান সময়হে পাইছ, দিনটো থাকিবিচোন কেতিয়াবা, তেতিয়াহে গম পাবি আমাৰ পৰিছে আৰু কথা। হ'লেও আৰু পাই এই ফুলিযোৰৰ কথা কৈছে। কি কৈছেনো ফুলি কথা? এনেই আৰু কিমান ডাঙৰ কিবা এইটো কথা কৈছে, খাৰু নিপিন্ধা কিবা। আমাৰ মানে কি মা আগৰ দিনৰ মানুহ যে অকণমান এইবোৰ বেলেগ দেখিছে, সেইকাৰণে কৈছে আৰু বেয়া চেয়া নাপাবি দেই তই। বিয়া পোৱা নাই কিয় বিয়া ক'ম বাৰু মই। খবৰ খাতি কচোন তোৰ? ভালেই বাৰু। তোৰ কচোন? মোৰ ভালেই আৰু। মোৰো ভালেই বাৰু। ইমান ভৰিটো বিষাইছে নহয় তুলি লৈছোঁ। কি কৰিছ আমাৰ কাষৰে দেখি পেলাই হ'ব এই নোৱাৰি। এই নমা নমাই লচোন অকণমান দেৰি কথা নহয়। ভাত খাই যাবি কিন্তু মই ভাত পাতি থৈছোঁ। ভাত মানে মই তেনেকৈ ভাতো নেখাওঁ হৈছে, ডাইটত আছোঁ। কালিতে ভাত খাই যাবি আকৌ ইমান দিনৰ মূৰত আহিছ। তহঁতৰ নিচিনাকৈ ফিগাৰ বনাই আমিতো টাউনত থাকোঁ ন, অকণমান ফিগাৰটো মেইনটেইন কৰিব লাগিব। এদিন ভাত সাজ পালে মানে একো শকত নহয় দেই। বহুত গৰম উঠিছে এইটো ড্ৰেছত গম পাওঁ নাই।
কাপোৰ আছে সলাই লওঁ নেকি? তোৰ চাগে এনেকুৱা ড্ৰেছছে মই নিপিন্ধোঁতে এনেকুৱা ড্ৰেছবোৰ অকণমান কোমল পাবি আৰু বোৱা চাদৰ মেখেলা নালাগে দেই নালাগে যদি হ'ব দে। তহঁতৰচোন দুইজনীও ফাটি যাব বনাব পাৰে বুঢ়ীচোন গাভৰুৱে হৈ আছে এই কঁকালটোহে পৰা এই নহয় অ' বুঢ়াই মৰিওৱা বুঢ়ী মুখখন বৰ চোকা নহয় আগৰ পৰাই সেইটো সেয়া এতিয়া পিক শুকাইছে আকৌ বুঢ়ী বাৰু দেখাটো অকণমান চাৰ্জনী বহুত চোকা এটা থাকিলেহে গম পাবি। মই যে নোৱাৰোঁ দেই বৰ হৈ যাম মই হ'ব দে তই ব ভাতকেইটানো খাই নাযাওঁ নে ইমান দিনৰ মূৰত আহিছ তই কেনেকুৱা কথাবোৰ কওঁ তই যে আগৰ নিচিনা অলপো কৈ থকা নাই। অঁ মানে কৈছোঁ ইমান দিনৰ মূৰত আহিছ তই কেলে এনেকুৱা কৈছোঁ ভাতকেইটা পাতো সোনকালে খাই যাবি আকৌ। মই ভাত নেখাওঁ অঁ বুজিছ তেতিয়াহ'লে ৰুটিকে বনাওঁ নেকি? নেখাওঁ তই মোলৈ কষ্ট কৰি থাকিব নালাগে মই ভাত নেখাওঁ মানে অকল চাহকে খাই যাবিগৈ নেকি চাহ তেতিয়াহ'লে? খাই যামগৈ আৰু খালোঁ ইমান চাহ যাওঁ আৰু এতিয়া মই অকণমান কথা পাতো ভাতটোতো নাখাওৱেই নালাগে আৰু দেই বেলেগ দিনা আহিম নহয় ভাত চাগে হৈছে আৰু ইমান দিনৰ পৰা মাটি আজি ওলাইছোহি আকৌ যে কেতিয়াও ঠিকেই নাই। মই যে আহিলেও ন এই গেলা দৌৰি এটা তহঁতৰ ফালে আৰু নাহোঁ আৰু দেই হ'ব দে ৰ'দ দিলে আহিবি আকৌ বৰষুণৰ বতৰ কাৰণেহে অকণমান বেয়া দেখিছ আৰু ৰ'দ দিলে মানে অকণমান তই ইফালে ফুৰাবলৈও নিম আমাৰ ৰথলা পথাৰৰ ফালে ৰ'দ দিলেহে আহিম আৰু ঠিক আছে দে তেতিয়াহ'লে নাখাওঁ যদিওতো উপায় নাই। মই মানে যাওঁ বুজিছ ৰ মই মাক মাতি দিওঁ আকৌ মাক মাত খাই দি থৈ যা অ' মা এই চিলা। মাত খাই দি দিয়ক। যোৱাবাৰ নেকি এজনী মই এই হাঁহকেইটা খেদি আনিলোগে সেই মাছ আমাৰ ঘৰ পুখুৰীত পৰেগে আকৌ বেয়া পাই নহয় লোকৰ ঘৰ পুখুৰী সেও খেদি আনিছোগে বহা নহ'লে অকণমান নাই মই যাওঁ ভাত নেখাই হেনো যাবলৈহে ওলালে। খাই যাবা বোৱাৰীয়ে ব্ৰইলাৰ অকণ আনি থৈছিলে হেৰৌ নেখাওঁ ব'লা তেতিয়াহ'লে যাওঁ যদি অকণমান আগবাঢ়ি যাওঁ। যোৱা তেতিয়াহ'লে নোখোৱা যদি বোৱাৰীক এতিয়া ব্ৰইলাৰকণ বনাবলৈ ক'ব লাগিব এতিয়া দুইজনীয়ে আৰু খাব লাগিব হেৰৌ ভালকৈ বনাই বহুত দিন খোৱাই নাই মাংস অকণ আলহী অহাটো মই বেয়াই পাইছিলোঁ এই বোকাখনত যাবলৈ কৈয়ে আছোঁ মনে মনে গ'লগৈ ভালেই হ'ল যাওকগৈ দিয়ক আহো বোৱাৰী মাংস অকণ বনাহি আৰু ধুনীয়াকৈ জালুক অকণ দি দিবি গাঁৱৰীয়া